নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈ গ'ল যোৱাকালি যে মই কৈছিলোঁ এনেকৈ তেনেকৈ ইউটিউব চাগে মই আৰু নকৰিম, এৰি দিম এনেকৈ কৈছিলোঁ। বাকী আপোনালোকে যিখিনি কমেণ্ট দিলে, বুকু চুই যোৱা কমেণ্ট, দিনত ধুনীয়াকৈ গোটেই কমেণ্টখিনি পঢ়িলোঁ আৰু খুব বেছি ধুনীয়া ধুনীয়া কমেণ্ট কিছুমান দিছিল আৰু কমেণ্ট কোনে কোনে দিছিল আৰু আপোনালোকৰ কমেণ্টখিনি পঢ়াৰ পিছত মই এটা সিদ্ধান্ত লৈছোঁ। বাকী কমেণ্টখিনি আগত কোনে কোনে দিছিল কৈ লওঁ। কছাৰী ল'ৰা বহুত বেছি ধন্যবাদ। তাৰপিছত BAH অফিচিয়েল ষ্টেটাছ বহুত বেছি ধন্যবাদ। আৰু খগেন ব্লগ খগেন দা ধন্যবাদ। আৰু মিষ্টাৰ ৰাজা গুৰু থেংক ইউ। আৰু জাবিদুৰ 07 ধন্যবাদ। মনফিকুচ ৰহমান ধন্যবাদ। MB ব্লগ বন্ধু তোমাৰ কমেণ্টটো পঢ়ি বহুত বেছি ভাল লাগিল, থেংক ইউ। তাৰপিছত ফানি ক্ৰিয়েটৰ ফাৰ্ডিন থেংক ইউ ছ' মাছ, বহুত ধুনীয়া এটা কমেণ্ট। আৰু ৰাইডাৰ FF72 এওঁ বহুত বেছি পুৰণা ছাবস্ক্ৰাইবাৰ। মই যেতিয়াই ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা এওঁ কমেণ্ট পাই আহিছোঁ, বহুত বেছি ধন্যবাদ। তাৰপিছত শিৱ এওঁ কমেণ্টটো বহুত ধুনীয়া, ধন্যবাদ। তাৰপিছত সুব্ৰত দুৱাৰা থেংক ইউ ছ' মাছ। আৰু ভবা নাছিলোঁ আচলতে আপোনালোক যে ইমান গভীৰভাৱে মোৰ লগত জড়িত হৈ আছে। মই ভাবিছিলোঁ যিহেতু নতুন ইউটিউব চেনেল, চাগে হয়তো কোনোবাই টিপে ভিডিঅ' চাই আধাতে এৰি গুচি যায় তেনেকুৱা যেন ভাবিছিলোঁ। কিন্তু আপোনালোক যে মোৰ লগত ইমান ধুনীয়াকৈ জড়িত হৈ আছে এইখিনি মই বুজি পোৱা নাছিলোঁ। হয়তো বুজি পোৱা নাছিলোঁ কাৰণে চাগে কৈছিলোঁ যে মই ইউটিউব আৰু নকৰিম বুলি। কিন্তু আজি যেতিয়া মই এইখিনি উপলব্ধি কৰিছোঁ, সম্ভৱ নহ'ব মানে যে মই ইউটিউব এৰিব পাৰিম। মই দৰকাৰ হ'লে বেলেগ কাম এৰি দিব পাৰিম, কিন্তু মই ইউটিউব কোনোদিন এৰিব নোৱাৰোঁ আৰু ইউটিউব কৰি যাম, ভিডিঅ' এনেকৈ বনাই যাম। আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে, বুকু চুই গৈছে। আৰু কালি এটা ইনচিডেণ্ট কওঁ, বহুত দুখ লগা, ইমান মানে দুখ লাগিছিল সেইটো সময়ত। কালি আমি ওলাই গৈছিলোঁ এপানে, মিষ্টাৰ ৰাজা মই আৰু লগত ফাৰিজ আছিল, ভিডিঅ'ৰ কামতে ওলাই গৈছিলোঁ। তাৰপৰা আপোনালোকে যদি মিষ্টাৰ ৰাজাৰ ভিডিঅ'বোৰ চাই তেওঁৰ ভিডিঅ'ত দেখা পাব যে যোৱাকালি ভিডিঅ'টোত হয়তো আজি আপলোড দিছে, তাত আমি এখন পিঠা পনাৰ দোকানত সোমাইছিলোঁ। আৰু অসমীয়া জলপান নে কিবা আছিল দোকানখনৰ নামটো মই পাহৰিছোঁ, আৰু তাত সোমাইছিলোঁ। আৰু কালি যেতিয়া মানে আমি ঘূৰি ফুৰিছিলোঁ, ইমান ধুনীয়া ধুনীয়া মানে হেৰি পাইছিলোঁ, কাৰণ পাইছিলোঁ। ভিডিঅ' বনোৱা আমি সদায় কাৰণ বিচাৰি থাকোঁ, আমাক এটা কাৰণ লাগে পটককৈ ভিডিঅ' যদি শ্বুট এটা ল'ব পাৰোঁ, আমি সেইটো ধাৰণাতে থাকোঁ মানে নন ষ্টপ। আৰু কালি ইমান ধুনীয়া ধুনীয়া, যিহেতু মই ভাবি লৈছিলোঁ মই ইউটিউব মই এৰিয়ে দিলোঁ, আৰু কালি ইমান ধুনীয়া ধুনীয়া জেগাত মানে শ্বুট পাইছিলোঁ, ল'বলৈ মানে চান্স পাইছিলোঁ, বা ইমান ধুনীয়া ধুনীয়া জেগা পাইছিলোঁ। ভিডিঅ' লোৱাৰ কাৰণ আছিল য'ত, তাত মই ভিডিঅ' লোৱা নাছিলোঁ, ৰাজাই লৈ আহিছিলে। কিন্তু মই ইউটিউব এৰিলোঁ বুলি যেতিয়া মই ভিডিঅ' লোৱা নাছিলোঁ, সেই মুহূৰ্তত ইমান বেজাৰ লাগিছিল, ইমান দুখ লাগিছিল, সেইখিনি বুজাব নোৱাৰিম, বহুত বেছি বেয়া লাগিছিল। কালি মই বুজি পাইছিলোঁ যে ইউটিউবৰ লগত মই কেনেকৈ জড়িত, আৰু ইউটিউবৰ লগত মই কেনেকৈ খাপ খাই পৰিছোঁ, মানে য'ৰ পৰা মই ওলাই আহিবলৈ হ'লে মানে বহুত বেছি বেজাৰ লাগে, নোৱাৰিমগৈ ওলাই আহিবলৈ। সেইটো সম্ভৱ। আৰু আপোনালোকৰ মৰমে মোক আকৌ ঘূৰাই লৈ আহিছে, মই সিদ্ধান্ত লৈছোঁ ভিডিঅ' এতিয়া আহি থাকিব। আৰু আজি ৰাজা আহিছিল দিনত, ৰাজায়ো তেনেকৈ কৈছে, আপোনালোকৰ কমেণ্টখিনি ৰাজায়ো চাইছে। আৰু ৰাজাই কৈছে যে তোমাৰ ভিডিঅ' এতিয়া 200-300 মানুহে চাই আছে, 200-300 মানুহ কম নহয়। যেতিয়া 200-300 মানুহ আনি তোমাৰ সন্মুখত থিয় কৰাই দিম, তুমি কথা ক'বলৈ ভাবিবলগীয়া হ'ব, ইমানখিনি মানুহ গোট খাই যাব। 200-300 মানুহ কম নহয়, তুমি ভিডিঅ' বনাই গৈ থাকা, তাকে ভিডিঅ' আহি থাকিব এতিয়া ধুনীয়া ধুনীয়া। আৰু আজি ভিডিঅ' কিয় নবনালোঁ কৈ দিওঁ। লখিমপুৰত আজি 9-10 দিন ধৰি বৰষুণ দি আছে, আৰু মোৰ বেপাৰ একদম বেয়া। যিহেতু গাড়ী ধোৱা বেপাৰ, বৰষুণ দি থাকিলে গাড়ী কোনো নুধুৱে। মই ভিডিঅ'টো কৈ আছোঁ যে মোৰ বেপাৰ একদম বেয়া, গাড়ী চাড়ী অহা নাই, কাৰণ বৰষুণ দি থকাৰ সময়ত কোনো গাড়ী নোধুৱাই। আৰু আজি হৈ গ'ল ছানডে, দেওবাৰ, যিহেতু সকলো আজি আজৰি, সেইটো কাৰণে মানে কি ঘপকৈ ৰ'দ দি দিলে আজি, আৰু ৰ'দ দি দিয়াৰ কাৰণে দোকানত ইমানেই ভিৰ হ'ল। মই এটা ক্লিপ লগাই দিম বাৰু চাব, ইমানেই ভিৰ হৈ গ'ল দোকানত। দিনটো গাড়ী ধোৱাক লৈ লাগি থাকিলোঁ, ভিডিঅ' বনাবলৈ নোৱাৰিলোঁগৈ। তাকে ভাবিলোঁ যে আপোনালোকৰ কমেণ্টখিনি ৰিপ্লাই দিয়ে এটা ভিডিঅ' বনাই দিওঁ, তাকে ভিডিঅ'টো এতিয়া ধুনীয়াকৈ বনাই দিলোঁ। তাকে আৰু কাইলৈৰ পৰা ধুনীয়াকৈ আকৌ আগৰ গোটেই ভিডিঅ' আহি থাকিব, আৰু আপোনালোকৰ মৰমে মোক আগুৱাই দিব বুলি মই আশাবাদী। তাকে যিমান পাৰে ভিডিঅ'বোৰ অকণমান শ্বেয়াৰ কৰি দিব, আৰু যিমান পাৰে সহায় কৰক, আৰু অকণমান সহায় কৰক। আৰু এই ভিডিঅ'টো মই বনালোঁ যে আপোনালোকৰ এতিয়া মই যিখিনি নাম মই ক'লোঁ কমেণ্টত, এইখিনি মই এইটো কাৰণে এইটো ভিডিঅ' বনাই ৰাখিছোঁ যাতে আজিৰ পৰা 5-6 বছৰ পাছতো যাতে মই এই ভিডিঅ'টো চাই মই গম পাওঁ যে আমুক সেইখিনি সময়ত মোক এনেকৈ কমেণ্ট কৰিছিল, মোক উৎসাহ দিছিল, আৰু সেইটো কাৰণে মই ইউটিউব নেৰি ঘূৰি আহিছিলোঁ, যাতে মই কাৰোবাক ক'ব পাৰোঁ আপোনালোকৰ কথা। সেইটো আশাৰে আজি ভিডিঅ'টো বনালোঁ। তাকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনে বন্ধুসকল, ভিডিঅ'টো ইমানে সামৰি দিওঁ, বাই বাই।